হেল্ল' এভৰিৱান, সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভাল। আৰু এতিয়া মই ক'ত যাবলৈ ওলাইছোঁ জানেনে? এতিয়া মই মন্দিৰত যাবলৈ ওলাইছোঁ। মন্দিৰত শিৱলিংগত পানী ঢালি আহোঁগৈ, পূজা কৰি আহোঁগৈ। আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। মন্দিৰৰ অকণমান দৃশ্য আপোনালোকক দেখাম। এতিয়া দেখিছেনে, ঘৰৰ ওচৰতে থকা মন্দিৰটোত আহিলোঁ আৰু মন্দিৰত আহি চাকি বন্তি জ্বলালোঁ আৰু শিৱলিংগত পানীও ঢালিলোঁ। যি য'ত দিবলগীয়া আছে ফুল পানী সকলোবিলাক মই দিলোঁ, ধূপ বন্তি সকলো জ্বলালোঁ। তো খুবেই ভাল লাগে শাওণ মাহটোত এনেকৈ মন্দিৰত আহিলে। আপোনালোকেও আহিব, আপোনালোকেও যাব। আজি আমাৰ অসমীয়া কেলেণ্ডাৰৰ মতে আজি পহিলা সোমবাৰ, সেইকাৰণে মই সোমবাৰকেইটা খুবেই পালন কৰোঁ। তো সেইকাৰণে আজি পহিলা সোমবাৰত আহিছোঁ আৰু এইবাৰ হয়তো গোটেইকেইটা সোমবাৰ মই পালন কৰিবলৈ পাম প্ৰভুৰ কৃপাত। তো আপোনালোকক ভিডিঅ'টো দেখালোঁ আৰু আপোনালোকে শেষলৈকে চাব আৰু সকলোৱে ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো হৰ হৰ মহাদেৱ আৰু ভিডিঅ'টো ইমানেই।